কিয়নো তেনেকে কৈ থৈ আহিব লাগে খালে আৰু চাগে কোনোবাই এইটো নহয়তো স্যাৰ এইখন নকচোন কি সিক্ৰেট মেছেজ এটা আছে ৰেসপেক্টেড স্যাৰ ৰেসপেক্ট গ্ৰহণ কৰিব মানে কথাটো হ'ল মেডামৰ পিঠা বটলটো মোৰ টেবুলতে আছিল মই আমাৰ ষ্টাফৰ কাৰবাৰ বুলি ভাবি লুকুৱাই থৈছিলোঁ পিঠা লাডুখিনি দেখি ইমান লোভ লাগি গৈছিল ৰবই নোৱাৰিলোঁ বিহুত ঘৰলৈকেও যাব নোৱাৰিলোঁ যে মাৰ হাতৰ লাডু পিঠা লৈ মনত পৰি গৈছিল পিঠাখিনি দেখি ইমানেই জিভাৰ পানী ওলাই গ'ল নিজৰ ওপৰত কণ্ট্ৰল নাইকিয়া হৈ গ'ল স্যাৰ মেডাম আৰু ষ্টাফৰ কাকো নক'ব প্লিজ মই বহুত লাজ পাম মাত্ৰ 2টা লাডু আৰু এটা পিঠাহে খাইছোঁ বাকীখিনি ঘূৰাই দিম আহক স্যাৰ ইতি ৰিচা ব'লা চৰি স্যাৰ কি যে হ'ব ক'ত আছে স্যাৰ মেডামক নক'ব প্লিজ